সকলোকে পোষণ অভিযান লখিমপুৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ICDS কেছ AWWF-টোত কেনেকৈ এগৰাকী অংগনবাদী তথ্য আপডেট কৰিব সেই বিষয়ে আলোচনা কৰিম। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আমি প্ৰথমতে কমকেয়াৰ এপটো খুলি ল'ব লাগিব। এতিয়া যিহেতু আমি প্ৰেক্টিছ কৰি আছোঁ, সেইবাবে আমি এতিয়া ডেমো মোডত যাম বা প্ৰেক্টিছ মোডত সমাৰকত চুই দিম। এতিয়া আমি ইয়াত ডেমো মোডত আছোঁ। এতিয়া এই গ্ৰীণ বটনটোত টাচ কৰি দিম। এতিয়া স্ক্ৰীণখন তলৰ পৰা ওপৰলৈ লাহেকৈ টানি দিলে আমি ইয়াতে দেখিম অংগনবাদী কেন্দ্ৰ পৰিচালনা সমিতি। ইয়াত চুই দিম। এতিয়া অংগনবাদী কেন্দ্ৰ পৰিচালনা সমিতিৰ ভিতৰত আন্তঃগাঁথনি সবিশেষটোত চুই দিব। আন্তঃগাঁথনি সবিশেষত চুই দিয়াৰ লগে লগে আপুনি কি তথ্য সাল সলনি কৰিব বিচাৰে। ইয়াত 1 নম্বৰত আছে আন্তঃগাঁথনি সবিশেষ, যিটো আমি ইতিমধ্যে কৰি গৈছোঁ। 2 নম্বৰত আছে মোৰ তথ্য। এতিয়া মোৰ তথ্যত অ'কে কৰি আগবাঢ়ি যাওক। আগবাঢ়ি যোৱাৰ লগে লগে সুধিছে, অনুগ্ৰহ কৰি সংহত শিশু উন্নয়ন সেৱাৰ অংশ হিচাপে আপোনাক প্ৰদান কৰা ফোন নম্বৰ যোগান ধৰক। অৰ্থাৎ প্ৰতিগৰাকী অংগনবাদী কৰ্মীকে শিশু উন্নয়ন বিষয়ৰ কাৰ্যালয়ৰ পৰা একোটাকৈ মোবাইল ফোন প্ৰদান কৰা হৈছিল। সেই মোবাইল ফোনৰ নম্বৰটো ইয়াত লিখিব লাগিব। ইয়াত চুই পেলাই আপোনালোকক প্ৰদান কৰা মোবাইলৰ নম্বৰটো প্ৰদান কৰক। ইয়াত আকৌ নম্বৰটো মাৰি আগবাঢ়ি যাব। এতিয়া সুধিছে আপোনাৰ আধাৰ কাৰ্ড আছেনে? যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেন্তে আছে টকে কৰিব, আৰু যদি নাই তেতিয়া 2 নম্বৰ অপশ্যনটো বাছি লৈ আগবাঢ়িব। এতিয়া আকৌ সুধিছে আপোনাৰ আধাৰ বা UID নম্বৰ উপলব্ধ নে? যদি আপোনাৰ আধাৰ নম্বৰ বা UID নম্বৰ উপলব্ধ হয় তেন্তে হয় টকে কৰিব, আৰু যদি নহয় বা নাই তেতিয়া নহয় টকে কৰি আগবাঢ়ি যাব। এতিয়া আগবাঢ়ি যোৱাৰ লগে লগে সুধিছে মোৰ নাম। অনুগ্ৰহ কৰি সম্পূৰ্ণ নাম ভৰাওক। ইয়াত অংগনবাদী কৰ্মীগৰাকীয়ে নিজৰ নামটো লিখি আগবাঢ়ি যাব। মই এই নামটো এনেই উদাহৰণস্বৰূপে দিছোঁ। এতিয়া আপোনালোকে আপোনালোকৰ নামটো লিখি আগবাঢ়ি যাব। ইয়াৰ পিছত সুধিছে জন্মৰ তাৰিখ। এতিয়া অংগনবাদী কৰ্মীগৰাকীয়ে নিজৰ জন্মৰ তাৰিখটো ইয়াত এইটো বস্তু ওপৰলৈ বা তললৈ নিলে তাৰিখটো চেঞ্জ কৰিব পাৰিব, আৰু মাজত আছে মন্থ। ইয়াতো তেনেকৈ ওপৰৰ বা তললৈ নিলে মন্থটো চিলেক্ট কৰিব, আৰু একেবাৰে লাষ্টত আছে জন্মৰ চনটো। ইয়াত জন্মৰ নিৰ্দিষ্ট চনটো বাছি ল'ব আৰু আগবাঢ়ি যাব। ইয়াৰ পিছত সুধিছে লিংগ। প্ৰথমতে আছে মহিলা, 2 নম্বৰতে আছে পুৰুষ, আৰু 3 নম্বৰত আছে অন্যান্য। যিহেতু অংগনবাদী কৰ্মীসকল সাধাৰণতে মহিলা হয়, সেইবাবে আমি মহিলাত অ'কে কৰিছোঁ আৰু আগবাঢ়ি গৈছোঁ। ইয়াৰ পিছত সুধিছে শিক্ষাগত অৰ্হতা। এতিয়া অংগনবাদী কৰ্মীগৰাকীয়ে নিজৰ শিক্ষাগত অৰ্হতাটো ইয়াত বাছি ল'ব আৰু আগবাঢ়ি যাব। মই ইয়াত ঠিক তেনেকৈ উচ্চতম মাধ্যমিক বাছি লৈছোঁ আৰু আগবাঢ়ি গৈছোঁ। ইয়াৰ পিছত দেখুৱাইছে ফৰ্মখন সফলভাৱে সম্পূৰ্ণ হ'ল। এতিয়া যদি আমি ওপৰত সেউজীয়া অংশত থকা সমাপ্ত হৈছে চুই দিওঁ, তেতিয়া আমাৰ ফৰ্মখন সফলভাৱে সমাপ্ত হ'ব। এতিয়া ইয়াত চুই দিছোঁ। এইদৰে আপুনি অংগনবাদী কেন্দ্ৰৰ কৰ্মীগৰাকীৰ তথ্য ICDS কেছ অংগনবাদী এপটোত আপডেট কৰিব।